মই আজি কেইদিনমান আগত এটা ভিডিঅ' কৰিছিলোঁ জুবিন দাৰ বিষয়ে, জুবিন দাৰ বাৰ্থডেৰ কেক কাটি মানে কিবা কিবি কৈছিল, সেইটোৰ ওপৰত মানে ভিডিঅ'টো কৰাৰ কাৰণে বাপ কিমান ফোন মোৰ তাত, কিমান কি মানে বহুত কিবা কিবি আৰু। কিন্তু মই সেইটো ভিডিঅ'ত কোনো ধৰণৰ কাকো এটেক কৰা নাছিলোঁ, কাকো বেয়াকৈ কোৱা নাছিলোঁ, জাষ্ট মই কথাখিনি সেইটো ভিডিঅ'ত বুজাইছিলোঁ যে নেক্সট টাইম এনেকুৱাকৈ কথা নক'বা বা নেক্সট টাইম সেনেকুৱা ভুল নকৰিবা বুলি মই কথাটো কৈছিলোঁ ভিডিঅ'টোত। কিন্তু সেইটো মানে সিহঁতে বেলেগ ফালে নিলে। সিহঁতে ভাবিছিল চাগে বেটা ভয় কৰিলে আৰু নেক্সট টাইম ভিডিঅ' নকৰে, সি ভয় কৰিলে বুলি ভাবিছিল চাগে, কাৰণ যিহেতু বহুত দিন হ'ল ভিডিঅ'টো দিয়া নাই মই, কাৰণ নিদিয়াৰ কাৰণটো হ'ল যে মোৰ ভণ্টিৰ বিয়া আছিল, গতিকে মই কিন্তু বিয়াত ব্যস্ত আছিলোঁ। কিন্তু মই ৰিপ্লাই দিম, নিশ্চয় যে ৰিপ্লাই দিম, সকলোৰে ফোন ৰেকৰ্ডিং মোৰ তাত আছে, কোনে কি কৈছিল গোটেই ফোন ৰেকৰ্ডিং আছে, আৰু তাৰে এটা মই ৰিপ্লাই দিম আজি। কাৰণ সেইবাৰ ভিডিঅ'টোত, সেই যোৱা ভিডিঅ'টো মই ধুনীয়াকৈ নৰ্মেলি কৈছিলোঁ কথা, কিন্তু এবাৰ মই গৰমত ক'ম। কাৰণ কিয় গৰমত ক'ম যে সিহঁতে মোৰ মাথাটো গৰম কৰিছে, মই বহুত দিন শান্তিত নাছিলোঁ, মই ভিডিঅ'টো কৰিব নপালে মই শান্তি পোৱা নাছিলোঁ, কাৰণ যে মই ৰিপ্লাই দিব লাগিব, সিহঁতৰ ৰিপ্লাই দিব লাগিব। আজি মই ৰিপ্লাই দিম, কাৰণ কিয় মোৰ গাও ভাল নাছিলে এইকেইদিন, বা বিয়া সেনেকৈ মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু মই দিম। মই ৰিপ্লাইটো দিব নোৱাৰিলে মই শান্তি পোৱা নাছিলোঁ, যে ৰিপ্লাইটো দিমেই মই, কিন্তু দেৰিকৈ হ'লে মই ৰিপ্লাই দিম আৰু আজি সিহঁতক মই ফালিম। একচুৱেলি মোক সিহঁতক ৰোষ্ট কৰা বুলি কৈছিলোঁ, মই একচুৱেলি ভিডিঅ'টো কোনো ধৰণৰ ৰোষ্ট কৰা নাছিলোঁ। মই ৰ'ষ্টিং নকৰোঁ, মই ৰ'ষ্টিং নাজানো, মই ৰ'ষ্টিং কৰিব, মই জাষ্ট ভিডিঅ'টোত বুজাইছিলোঁ যে সেনেকুৱা কাম নেক্সট টাইম নকৰিবা, সেইটো বুজাইছিলোঁ। কিন্তু সেইটো সুযোগ লৈ সিহঁতে মোক বাপৰে বাপ কিমানৰ ফোন, কিমানৰ কি বা ভিডিঅ'টো ডিলিট কৰা, কিবা কৰা, ভিডিঅ'টো ডিলিট কৰা। আৰে ভিডিঅ'টোত মই বেয়াকৈ দিছোঁ কি? সেইকাৰণ মই যিয়ে হওক, যাৰে কলেজ হওক, নিজৰ হওক, যিয়ে হওক, মোৰ কোনো কথা নাই নহয় তাতে। ভিডিঅ'টোত বেয়া দেখিছোঁ মই কমেই, আৰু মোৰ যদি কিবা বেয়াকৈ দেখিছা মোৰ কথা কোৱা মই বুলিছোঁ, কিন্তু সিহঁতে কৈছে নাই তোমাৰ কথা মই নকওঁ, তুমি একো বেয়াকৈ কোৱা নাই। আৰু এটা কথা আছে, গতিকে মই আজি গোটেইখিনি সম্পূৰ্ণ কথাখিনি আপোনালোকক ক'ম। যিখিনি ষ্টুডেণ্টে কামটো কৰিছে, সেইখিনি ষ্টুডেণ্টে কোনো ধৰণৰ বেয়াকৈ মোৰ লগত মিছবিহেভ কৰা নাই, ধুনীয়াকৈ কথা পাতিছে সিহঁতে, দাদা ভুল হ'ল, ঠিক আছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত প্ৰায়খিনি বহুত হোৱাটছএপৰ ষ্টেটাছত লাগি গ'লতো, ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত যিখিনি ষ্টুডেণ্টে কামটো কৰিছিল সেইখিনি ষ্টুডেণ্টে কিন্তু একো বেয়াকৈ কোৱা নাই, সিহঁতে ধুনীয়াকৈ কথা পাতিছে, দাদা ভুল হ'ল, কি হ'ল অ'কে। কিন্তু 3rd person কিছুমান ওলাল, মানে আমাৰ কলেজৰে কিছুমান ইউটিউবাৰে মানে মোক ফোন কৰি ক'লে কিবা কিবি, যে কিয় কৰিছা, নকৰিবা, কিবা কিবি। আপোনালোকৰ ফোন ৰেকৰ্ডিংটো শুনক, ফোন ৰেকৰ্ডিং শুনি গম পাব যে সেইটো জুবিন দাক কিমান ভাল পায়। কিন্তু মই আজি সেই বিষয়লৈ ক'ব নাই, কিন্তু মই সেই ৰিপ্লাইটো মই নিশ্চয় দিম বুলি ভাবিছিলোঁ, কিন্তু ৰিপ্লাই মই দিব লাগিব, কাৰণ ৰিপ্লাই নিদিয়ালৈকে মোৰ ভাল নালাগিব, কাৰণ সিহঁতে ভাবিব যে সিহঁতে মোক দম দিলে তো মই ভয় কৰি থাকিম। মই ৰিপ্লাই দিম। কেইটামান ইউটিউবাৰ, আমাৰ কলেজৰ কিছুমান ইউটিউবাৰ, মানে বহুত ডাঙৰ ইউটিউবাৰ, বহুত মানে চেলিব্ৰিটি বুলি ভাবে নিজকে, সিহঁতে মানে মোক ফোন কৰি তমুক মই ব্লগাৰহে, মই ভিডিঅ' নকৰাওঁ, কিবা নকৰোঁ, মই নিজকে কৈছোঁ, সিহঁতে কয় মই ব্লগাৰ, মই যিকোনো ভিডিঅ' নকৰোঁ। বাবা ইমানো হোৱা নাই। আৰু মই নিজকে কেতিয়াও মই ইউটিউবাৰ বুলি নকওঁ, মই ইউটিউবাৰ নহয়, মই কোনো ডাঙৰ ইউটিউবাৰ নহয়, জাষ্ট মোৰ ভিডিঅ' বনাই ভাল লাগে, এইটো মেমৰিজ, পিছলৈ মই চাব পাৰিম, মই বুঢ়া হ'লে চাব পাৰিম, গতিকে সেইটো মই ইউটিউবত সেইকাৰণে ভিডিঅ' বনাওঁ, জাষ্ট মই মেমৰিজ মই ভাল পাওঁ। আজি বুলি নহয়, মই সৰুৰ পৰাই মই এনেকুৱা ক্ষেত্ৰত জড়িত হৈ ভাল পাওঁ, কালচাৰেল ছাইডত মই গান গাই ভাল পাওঁ, এক্টিং কৰি ভাল পাওঁ, গতিকে মই সৰুৰ পৰাই মই এইটো ক্ষেত্ৰত মোৰ মানে অভিজ্ঞতা মানে কি, মোৰ মানে ইচ্ছা এটা আছে, সেইকাৰণে মই কৰোঁ। মই ইউটিউবত কোনো টকা পইচা বুলি কথা কোৱা নাই, মই ইউটিউবত আজিলৈকে মই বেলেগ কাম কৰোঁ, মই ইউটিউবত টকালৈ আশা কৰি থকাও নাই, মই জাষ্ট ভিডিঅ'টো সময় পাওঁ, ভিডিঅ'টো বনাওঁ, টাইম লৈ সেইখিনিয়ে কৰোঁ। তোমালোকে যিটো লেভেল দিয়া যে মই ডাঙৰ ইউটিউবাৰ কিবা কিবি, ডাঙৰ ইউটিউবাৰ হৈছোঁ বহুত, নিজকে ইমান হেৰি বুলি নাভাবিবা, বুজিছানে নাই, উঠিছাহে জাষ্ট, গতিকে এখোজ দিছা, গতিকে সেই এখোজটোক নিজকে এখোজ দিছাহে, কিন্তু সেইটো বেয়া নকৰিবা, আগুৱাই যোৱা ভালকৈ। আমাৰ অভিনন্দন আছে, আমাৰ সদায় আশীৰ্বাদ থাকিব, আমাৰ সদায় ছাপোৰ্ট থাকিব, কিন্তু সেই ফাল্টু কথা কিছুমান কৈ পেলাই নিজকে বহুত ডাঙৰ ইউটিউবাৰ বুলি ভাবি কেনে নক'বা, নিজকে বহুত ডাঙৰ ইউটিউবাৰ বুলি নাভাবিবা। আৰে তোমালোকক কিছুমান ক্ষেত্ৰত তোমালোকক মই শিকাইছিলোঁ, কিছুমান ক্ষেত্ৰত তোমালোকক কিবা কিবি ভাল কথা কৈছিলোঁ, কিন্তু তোমালোকে কি কৰিলা, মোকে তাৰমানে মোৰ ওপৰতে বেয়াকৈ ক'ব পৰা হৈ গ'লা তাৰমানে নেকি? বহুত ডাঙৰ হোৱা নাইতো, মই কৈছোঁৱে মই ইউটিউবাৰ নহয়ে, মই জাষ্ট ভিডিঅ' বনাই ভাল লাগে, জাষ্ট বনাওঁ। তুমি নিজকে বহুত ডাঙৰ ইউটিউবাৰ কিবা কিবি, বা কি লেভেল, ভাল নালাগে কিছুমান কথা। কিন্তু মই তোমাৰ কল ৰেকৰ্ডিংটো শুনামে, তুমি যিমানে মোৰ ভাল হোৱা, যিমান যি হোৱা, মই তোমাৰ কল ৰেকৰ্ডিংটো শুনামে, তাৰ ওপৰত ৰিপ্লাই দিম, ৰাইজে ক'ব কি কয়। মেইন কথা সেইটো ভিডিঅ'ত তাৰমানে কণ্ট্ৰভাৰ্চি কৰিব লগা একো মই বিষয় তাতে পোৱা নাই। আচলতে জুবিন দা আমাৰ জাতীয় ধৰ কিবা এটা হয় আৰু, কিন্তু মানে ইমানো ধৰ মানে আমাৰ জুবিন দা হয় জাতীয় কিবা এটা হয়, কি মানে? আৰে তোমাৰ ৰেকৰ্ডিং মই সম্পূৰ্ণ ৰাখি থৈছোঁ, জুবিন দা আমাৰ জাতীয় কিবা এটা হয় আৰু মানে। আৰে জুবিন দা হয়, জুবিন দা, তুমি জুবিন দাৰ এক ঠেঙৰ পানীও নহয় বাবু,
তুমি যিটো কৈছা জুবিন দা কিবা আমাৰ জাতীয় কিবা এটা হয় আৰু কি লেভেলত কৈছা তুমি বা কি এটিটিউড বে তোমাৰ কি এটিটিউডত তুমি কথাটো কৈছা জুবিন দা আমাৰ কিবা জাতীয় কিবা এটা হয় আৰু এইটো ৰাইজে ক'ব ৰাইজে কি কয় কমেণ্টত কৈ দিব ইয়াৰ কথা মানে যেতিয়া মোৰ লগ কেইটামানো আছে যিটো ভিডিঅ' কৰিছিল তাৰমানে তেতিয়া মোৰ নিজৰ এটা বেয়া লাগিছিল ধৰ এনেকুৱা হ'ব নালাগে সেইটোতো কথা তুমি লগক চাই আছা না লগক মই লগ চোৱা নাই নহয় মই লগ চোৱা নাই মোৰ যদি লগতে কৰে মই মাত এতিয়া আপোনালোকে আৰু এটা ৰেকৰ্ডিং শুনিলে কি সেইকেইটা হ'ল মোৰ লোক গতিকে সিহঁতৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে মোৰ বেয়া লাগিছে মানে একচুৱেলি কি সিহঁতৰ লোক কাৰণে মানে সিহঁতৰ ওপৰত লোক কাৰণে সি মোক ফোন কৰি পেলাই কিবা কিবি কৈছে তাৰমানে লোক নহ'লে সি ফোন নকৰিলে লোক নহ'লে মোক সি ছাপৰ্ট কৰিলে হয় আৰু ইয়াতে লোক চব কথা আহি নপৰে মোৰ ইয়াতে লগৰ কথা আহি নপৰে মোৰ বেকত যোনে কেমেৰা কৰি আছে সি যদি বেয়া কাম কৰে তাৰ কথাও মই ক'ম গতিকে ৰাইজকে মাত মাতিছোঁ জুবিন দাহঁতক মাত মাতিছোঁ কাৰণ জুবিন দাক বহুত একদম হৃদয়ৰ পৰা ভাল পাওঁ কাৰণে মাত মাতিছোঁ তুমি লোক কিবা কিবি লৈ ইয়াতে আহি লাভ নাই তুমি ইউটিউবত ভিডিঅ' বনাও মই ইউটিউবত ভিডিঅ' বনাওঁ তুমি সমাজৰ হকে ৰাইজৰ হকে মাতিবলৈ চেষ্টা কৰা এনেই আংবাং ভিডিঅ' কৰি থাকি লাভ নাইতো বুজি পাইছানে নাই নিজকে বহুত ডাঙৰ ইউটিউবাৰ বুলি ভাবিছা তুমি বুজি পাইছানে নাই তুমি যিটো ষ্টাইলত মোক কথা কৈছা যিটো ষ্টাইলত লেভেল দি কথা কৈছা সেইটো মই কেতিয়াও হেৰি নকৰোঁ কাৰণ তুমি বহুত লেভেল দি ষ্টাইলিছ দি যিটো ষ্টাইলত তুমি কথা কৈছা মোক যিটো লেভেল দি মানে তুমি কথা কৈছা আৰু একদম ডাঙৰ ইউটিউবাৰ তুমি বহুত ডাঙৰ কিবা কিবি মানে সেনেকুৱা যিটো লেভেলত কৈছা সেইটো মোৰ আগত কোনো নাখাতে মই কোনো বেয়াকৈ কোৱা নাই তুমি এটাই বেয়া পাইছা মোক 10টাই ভাল পাইছা তুমি মোক ভাল নাপালে মোৰ একো আহে নাযায় গতিকে সেইটো আৰু ৰেকৰ্ডিং শুনক ৰাইছে আছে বহুতে মই ৰেকৰ্ডিং এখানে থৈ দিছোঁ না চাওক শুনি লওক কথা এটা কওঁ কোৱা জুবিন গাৰ্গ অসমৰ আইডল ইয়াৰ আগত কোন আছিল ডক্টৰ ভূপেন হাজৰিকা তেওঁ জীয়াই থাকিল নে মৰিল চোৱা তোমাক সেইটো কথা কোৱা নাই সেইটো জীয়াই থাকিল নে মৰিল মানুহ কি এটা চিৰ জীৱন কি জীয়াই থাকিব আহিছে নেকি নহয় মই এইবাৰ আকৌ আহিছে মোক মানে কি নীতি শিক্ষা দিবা আৰে মেন ইজ মৰ্টেল মানুহ মৰণশীল আমি জানো কিন্তু আমি জুবিন দাৰ হকে আমি সেইটো নিবিচাৰোঁ যে জুবিন দা আমাক সদায় থকাটো বিচাৰোঁ সকলো ৰাইজে বিচাৰে সকলো আমাৰ নৱপ্ৰজন্মই বিচাৰে সেইটো কাৰণে আমি কওঁ মানুহটো এদিন হ'লে মৰিবই লাগিব মই মৰিব লাগিব চবেই মৰিব লাগিব কিন্তু জীয়াই থকা অৱস্থাত সেইটো ক'ব নালাগে সেইটোও কৈছোঁ তুমি দেখোন বেলেগ নীতি শিক্ষা দিলা সেইটো মোক তোমাক লগ পাম বাৰু এদিন কিন্তু এইটো কথাও ৰাইজে কমেণ্ট কৰিব কি কয় ইয়াৰ ওপৰত ৰাইজে ক'ব মই নকওঁ কিন্তু মানুহ মৰণশীল মানুহটো ভাই মৰিবই লাগিব না কিন্তু জুবিন দাক আমি জীয়াই থকাটো বিচাৰোঁ আমি জুবিন দাক কিয় থকাটো বিচাৰোঁ কিয় থকাটো বিচাৰোঁ জুবিন দা নহ'লে তুমি এইটো শুনিব পাবা নেকি জুবিন দা নহ'লে আমাক উৎসাহ দিয়া মানুহ পাবা আমাক নৱপ্ৰজন্মক জুবিন দাই উৎসাহ দিয়ে এইবোৰ কথা শুনিব পাবা এইটো কাৰণে জুবিন দা মেইন সেইটো কাৰণে জুবিন দাক আমি ভাল পাওঁ তুমি বা কি কাক ভাল পাওঁ আমি নাজানো ক'ৰ বা বাহিৰৰ মানুহ ভাল পাওঁ নাজানো কিন্তু আমি জুবিন দাক ভাল পাওঁ কাৰণে জুবিন দা আমাৰ লগত সদায় অমৰ হৈ থকাটো বিচাৰোঁ আমাৰ লগত সদায় থকাটো বিচাৰোঁ কিন্তু হয় মেন ইজ মৰ্টেল মানুহ এদিন মৰিবই লাগিব কিন্তু জুবিন দা আমাৰ লগত থকাটো বিচাৰোঁ কাৰণে সেই ভিডিঅ' কৰিছোঁ তুমি মোক নীতি শিক্ষা দিব নালাগে বাবা তোমালোকে সেনেকুৱাকৈ কৈছা না কাৰণ সি মোক ৰিপ্লাই দিব লাগিব তোমালোকক ৰিপ্লাই দিলে বেয়া হ'ব নহয় কাৰণ তোমালোকে মোক কিবা মোক মানে ফোনত মোক ধমকি দিয়ে যেন লাগিল অলপ ধমকি দিয়ে যেন লাগে কাৰণ মই যিহেতু কোনো ভুলে কৰা নাই কোনো বেয়াকৈ কোৱাই নাই গতিকে সেইটো কথা লৈ মই যদি মনে মন থাকোঁ নহ'ব না বহুত দিন মনে মন থকাৰ কাৰণে তোমালোকে ভাবিছিলে চাগে ই মনে মন থাকিল দে বুলি পেলাই তোমালোকৰ ভয়ত না মই মনে মন নাথাকোঁ মই উত্তৰ দিম কিন্তু মই কিবা কামত বিজি আছিলোঁ কাৰণে আহিব পৰা নাছিলোঁ কিন্তু শুনা বাৰু ঠিক আছে তুমি যি কৈছা তোমালৈ মোক কোনো পাৰ্চনেলি কোনো বেয়াও নাই তুমি নিজে ফোন কৰিছা মোক নিজে তুমি বেয়াকৈ কিবা কিবি কৈছা গতিকে সেইখিনিৰ ওপৰত মই ৰিপ্লাই দিবই লাগিব কাৰণ মই ভিডিঅ'টো কোনো ধৰণৰ বেয়াকৈ কোৱা নাছিলোঁ গতিকে সেইখিনি আছিল নেক্সট টাইম সেনেকুৱা নকৰিবা আৰু ফোন কৰাৰ আগত অলপ চাই ল'বা আৰু কাৰণ মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ তোমালোকৰ কথা কাৰণ তোমালোকক জানো কিবা এটা ক'বা তোমালোকে আৰু যিখিনি কৈছা সম্পূৰ্ণ বিপৰীত কথা কৈ আছা গতিকে বিপৰীতটো জুবিন দাৰ বিপৰীতটো মই কমেই ভাই জুবিন দাৰ বিপৰীতে ক'লেতো মই কমে 10জনে ক'ব কাৰণ জুবিন দাক আমি হৃদয়ৰ পৰা ভাল পাওঁ তোমালোকে ভাল নাপাওঁ জানো তোমালোকে চাগে ক'ব বাহিৰত বাকী ঠিকে আছে ভিডিঅ'টো আজি এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব নতুন চেনেল গতিকে সেইখিনিয়ে আৰু নেক্সট আমাৰ ছেকেণ্ড চেনেলত ভিডিঅ' আহি আছে ধুনীয়া ভিডিঅ' আহিব শ্বুটিং চলি আছে আজি জাষ্ট ৰিপ্লাই দিবৰ কাৰণে আহিলোঁ এনেকুৱা ভিডিঅ' পাই থাকিব কণ্ট্ৰভাৰ্চি নহয় এইটো জাষ্ট সেইটো কৈছা মই জাষ্ট তাৰ ওপৰত ৰিপ্লাই দিছোঁ নেক্সট আৰু ভাল কামৰ কাৰণে এইটো চেনেলত ভাল কিবা কাম ভাল সামাজিক কামৰ কাৰণে আমি এইটো চেনেলত ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম গতিকে এইখিনি আছিল যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব আৰু যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিলোঁ ধন্যবাদ জয় অসম